সভাপতি কিহৰ কাৰণে আমাক গোটালে সোনকালে কথাটো কৈ দিও বহুত দেৰি হৈছেগে আজি কৈ দে সোনকালে কৈ দে আমাৰো দেৰি হৈছে সেই পূজা বহুত হেৰি কামবোৰ বাকী ৰাখি গৈছে পূজাৰ নিয়ম দুটামান থাকি গ'ল নিয়মকেইটা মানে কি হ'ল কালি সেই দেৱী আনন্দে কিছুমানে উলংঘা কৰিছে এই নিয়মকেইটা আমাৰ যদি কমিটি চবকে মানিবলৈ দিয়া হয় আৰু সেই তেতিয়া পূজা মানে আজিৰ পৰা সম্পূৰ্ণ ভাল হ'ব কিনো নিয়মৰ কথা ক'লি হয় এইকেইটা নিয়মকেইটা আকৌ কৈ দে আকৌ থাকি গ'ল যদি সেই আগৰ দিনৰ নিয়ম থাকি গ'ল বুলি নকলি আকৌ আজিয়ে উলিয়াইছ সেই নিয়মকেইটা কি কি হয় সোনকালে কৈ দে মোৰ সেই ঘৰত কাপোৰ ধুবলৈ আছে নহয় সেইটো ঘৈণীয় পেটিকোট ধুবলৈ বাকী আছেনে এতিয়াও যেতিয়া আহিবি তেতিয়া কাপোৰ ধুবলৈ বাকী আছে গৰু বান্ধিবলৈ বাকী আছে কবি ঘৈণীয় এতিয়া সেই মেখেলা ধুবলৈ বাকী আছে ঘৈণীয়ক পূজা চাবলৈ পঠাই দি পিনি আৰু তই আৰু ঘূৰি ফুৰিবি ইয়াত ঘৈণীয় সেই মেখেলা ধুবলৈ আছে নেকি তোৰ হ'ব দে মই যিয়ে নুধো তোৰ কি মেখেলা ধোৱা চেখেলা ধোৱা কথা কৈছে মোৰ নিজৰ কাপোৰকেইটাহে ধুবলৈ আছে সেইকেইটাই কথাহে কৈছোঁ মই টপাৰ মাজতে তই টপককৈ কৈ নিদিবিচোন টপাই তোৰ মানে দেৰিয়ে হৈছেগৈ চাগে টপা ভাগৰ কি বা নিয়ম দিয়ে ক'বলৈ দে পূজা নিয়মকেইটা চবেই শুনি ল টপা আকৌ তই উলংঘা নকৰিবি হ'লে বাঘে কোৱা তোকো কৈ থলোঁ হাৰ্দি চবেই শুনি ল ভালছে নিয়মকেইটা হ'লে কোনো উলংঘা নকৰিবি আমাৰ কমিটিৰ মানুহে সোনকালে ক কি উলংঘা কৰা অকল মোৰ নামটো কি লৈ নাথাকিবি মইনো কি উলংঘা কৰোঁ এই কালি দেৱী আনোতে মই দেখিছোঁ নহয় এই ভকি উঠাই ভকি দাঙি গোটেইবোৰে ডান্স কৰিছে ডিজে ডান্স লুঙি ডান্স এই লুঙি ডান্স কৰাটো বন্ধ কৰক এই দুৰ্গা আমাৰ দেৱী মাতা হয় এই দুৰ্গা দেৱীৰ আগত গৈ এই লুঙি ডান্স ভকি ডঙা ডান্স এই চেল্ফি ডান্স ৰিলছ ডান্স এইবোৰ বন্ধ কৰক যদি আপোনালোকে পূজা থলীত আহিছে তেতিয়াহ'লে ধুনীয়াকৈ পূজা কৰিবলৈ দিব আপোনালোকে এই তাত লুঙি ডান্স ভকি ডঙা ডান্স চেল্ফি ডান্স ৰিলছ ডান্স এইবোৰ বন্ধ কৰিব লাগিব সেইটো আকৌ বহুত বেয়া কৰিছে আকৌ এইটো লুংগি ডান্স কি ভকি ঢকা ডাঙা নাচ বুলি কৈছে যে এইটো বহুত বেয়া কৰিছে এইটো আকৌ এইটো বন্ধ কৰিব লাগে এইটো এই দুৰ্গা মাতা নামত এইটো বহুত বেয়া কাম কৰিছে লুংগি ডান্স আৰু এই ভকি ঢকা নাচ এইটোতো বহুত বেয়া কথা হৈছে মানুহবোৰে আৰু মৰমতে কিবা গান চান গাইছে দেৱী মাতা নামত ফূৰ্তিতে এইটো আৰু কি আৰু এই লুঙি ডান্স কিবা ডান্স নাছিলে একো নহয় দে এই পূজা বুলি নাচিছে আৰু হ'ব দে দুই এখন সেই চেল্ফিও মাৰিবলৈ দিব লাগে এই ডেকা ল'ৰাবোৰপৰা আকৌ সেই চেল্ফি মৰা বন্ধ কৰিছিলোঁ বোৱাৰীবোৰক একদম বোৱাৰীবোৰে সেই বাহিৰত সেই পূজা মণ্ডপৰ সেই ফটোকপিও ল'বলৈ দিয়া নাই নহয় বৰ ডিষ্টাৰ্ব দিছে ল'ৰাবোৰ 5 মিনিট ৰৈ দিয়ে বোৱাৰীবোৰে সেই কৈ থৈ গৈছে দেই হ'লে এই তহঁতি হ'লে কথাটো কি কৰ নাজানো হ'লে মই ল'ৰাবোৰে বহুত ডিষ্টাৰ্ব দিছে এইবাৰ কথাখিনি কিন্তু তহঁতি ঠিকে ভাবিছ বাৰু কিন্তু সেই বোৱাৰীবোৰ ফটো মাৰোঁতে ডেকা ল'ৰাখিনি যে ৰৈ দিছে এই ডেকা ল'ৰাবোৰকো আঁতৰাব লাগিব কি কয় সেই বোৱাৰীসকলে যদি ফটো মাৰিব বিচাৰিছে ভাল ধৰণে মণ্ডপটো মাৰক বাৰু একো বেয়া কথা নহয় বাৰু খালি সেই ডেকা ল'ৰাবোৰ 5 মিনিট ৰৈ দিয়াটোহে সেইটো বেয়া কথা হৈছে এই আৰু কেইটামান আছিলে এই পূজাৰ বিষয়ে এই চবে ভালকৈ কথাটো শুনি ল এই টপাটো চাবিচোন সেই বাঢ়ি পিনে বহুত এই খালী বটল পাইছোঁ সেই আধাডোখৰ পিনে সেই কালি সেই মানুহজনীয়ে কৈছে বোলে সেই তাতে কেইটামান বহি পিনি সেই মদে খাই আছে নে হাগিছে নে মুতিছে ধৰিব পৰা নাই বোলে সেইডোখৰতে ভালদৰে অলপ ডিউটিটো দি দিবিচোন ৰাতি হ'লে মানে মানে কি সেই তই কি ৰাতি সেই তই ডিউটি দিব নোৱাৰ এই ঘৈণীয়েক সেই অনা নিয়া কৰোঁতে গৈছে তোক এই তই অলপ তই হ'লেও চাবিচোন মোকে যে কল কথা ক টপা চাবি বুলি মোৰ সেই কি চুলিকেইডাল নাইকিয়া হৈ গৈছে এইবোৰ ডিউটি কৰোঁতে তহঁতিবোৰ এইবোৰ এই মাইকী মতা কথা পাতি নাথাক মেইন কথাটোলৈ প্ৰথম কথা হ'লে ভাষণৰ দিনা এই দেৱীক এই উটুৱাই দিব টাইমত যে এইবোৰ যে ৰাস্তা যাওঁতে এইবোৰ কি চেল্ফি বনাই এইবোৰ ৰিলছ বনাইছে বোৱাৰীবোৰে জীয়েকবোৰে যে ৰিলছ বনায় মই সেইদিনা প্ৰথম দিনা দেখিছোঁ ৰিলছ বনাইছে বনক এই মাতাৰামীৰ নামত বনক দুৰ্গা মাৰ নামত বনক এই কি কঁকাল খামুচীয়া লাহি গোলপীয়া এইবোৰ কি কঁকাল ভাঙি যে ৰিলছ বনাইছে বেলেগ গানত এইবোৰ বন্ধ কৰিব লাগিব দেই এই টপা তই এইবোৰ চাবি বোৱাৰীবোৰ হ'লে তোক দায়িত্ব দিছোঁ আৰু এই বাঘে খোৱা তোৰ এটা দায়িত্ব আছে তোৰ দায়িত্বটো হ'ল এই জীয়েকবোৰে যে এইবোৰ কি ডান্স বনাইছে ডান্সবোৰ এইবোৰ চাবি এইবোৰ কি লুংগি ডান্স কিবা ডান্স বনাই ৰিল বনাইছে যে এই ৰিলবোৰ তই সেই বনোৱা হ'লে বন্ধ কৰি দিবি দেই
এইটো নিয়ম হ'লে আমাৰ কমিটিয়ে ভালদৰে মানিব লাগিব। সেই শনিবাৰে তই সেই আৰু এটা নিয়ম হ'লে হেৰি কৰি দিব লাগিছিলে দেই। এই জীয়ৰীবোৰে আকৌ সেই টপা আংকুলবোৰে চাই কৰি টপা নিচিনাটোহে, আমাৰ নিচিনাবোৰক যে পাত্তা নিদিয়ে। এই কথাটো হ'লে তই মন কৰিছনে নাই? এইটো আকৌ কি নিয়ম উলিয়াবলৈ কৈছ তই? এই ছোৱালীবোৰে আকৌ টপা আংকুলক পাত্তা দিছে, এই বুঢ়াক দিছে, মদাহীটোক দিছে, তোক নাই দিয়া। মই এতিয়া কি কৰিম আকৌ? সেইটো আকৌ নিয়মটো কৰিব নোৱাৰিম নহয়। বোলে আকৌ তোৰ নিচিনা ডেকাকেইটা বোলে মোৰ নিচিনা ডেকাবোৰে বোলে সেই বোৱাৰীবোৰক বোলে ফটো মাৰিব দিয়া নাই বোলে, 5 মিনিট ৰৈ দিছে। সেই টপাই কৈছে দেখোন অলপ আগত। সেইবোৰকে তই ভালচে চাবিচোন, সেইটো নিয়মকে ভালচে হেৰি কৰি দিবি তই। সেই ল'ৰাবোৰক অলপ আঁতৰাই দিবি, যাতে নিজৰ গাৰ্লফ্ৰেণ্ডৰ লগতে ফটো মাৰক। সেই বেলেগৰ সেই মাইকীবোৰৰ লগত ফটো মাৰিছে যে বোৱাৰীবোৰৰ লগত, ঘৰত গৈ আকৌ গিৰিয়েকৰ লগত কাজিয়া হ'ব। তই সেই ভালদৰে সেইবোৰকে চাবিচোন। আকৌ তয়ো আকৌ সেই বোৱাৰীবোৰৰ লগত ফটো মাৰি থাকিবি। মই টপাক দেখিছোঁ সেই বৰ জীয়ৰীবোৰৰ লগত জীয়ৰীবোৰ আনিছে ভণ্টি বুলি কৈ পিনি। চাই আছোঁ এবাৰ টপাটো সেই ফাইন ভৰিব হৈ গ'ল। তোৰ সেই টপা এনেই হোৱা নাই নহয়, তোৰ সেই চব তেনেকৈ শেষ হৈ গৈছে। তোৰ বাঘে খোৱা এইষাৰ আকৌ কি শুনিলি তোৰ কথা? এই ছোৱালীবোৰক এই কি কয় তোক পাত্তা নিদিয়ে, তোক কি কৰিবলৈ আছে? তোক চাগে বোৱাৰীবোৰেও পাত্তা নিদিয়ে। টপা আংকুলক পাত্তা দিছে, টপাক যে আমাৰ পাত্তা দিছে ছোৱালীবোৰে। তই আকৌ কেনেকৈ আছ? তই আকৌ পাত্তা পোৱা নাই, সেইটো আকৌ কেনেকৈ নিয়ম উলিয়াব? সেইটো আকৌ নিয়ম নহ'ব নহয়। এই মেইন কথাটোলৈ এই লাষ্টৰ এটা নিয়মটো চবকে হেৰি ফটো আৰু সেই চেলফি মাৰোঁতে কথাটো ভালদৰে চবকে বুজাই দিবি, যাতে এনেধৰণৰ ফটো কোনো নামাৰে। কি হ'ল, দেৱীক পাছপিনে কৰি টিকা উভতাই এই জীয়ৰী বোৱাৰী ডেকা চবেই যে এইবোৰ ফটো মাৰিছে গাৰ্লফ্ৰেণ্ডৰ লগত, কোনোবাই সেই বয়ফ্ৰেণ্ডৰ লগত, টপা আংকুলে সেই ক'ৰবাত জীয়ৰীৰ লগত, বোৱাৰীৰ লগত এইবোৰ যে ফটো মাৰিছে। এই টপাকো দেখিছোঁ মই, ভণ্টি কৈ পিনি ফটো মাৰি আছ। টপাকেইটাতো বেছি, টপা আমাৰ বেছি। এইবোৰ জীয়ৰী, ভণ্টি, বোৱাৰী চবৰ লগতে ফটো মাৰিছ। দেৱীৰ পিনে সেই টিকাটো ঘূৰাই পিনি যে তহঁতি ফটো মাৰিছ, এইটো কিন্তু নিয়মটো বেয়া হৈছে। দেৱীক গৈ পিনি চিধা আশীৰ্বাদ লৈছ, কিবা কৰিছ, পূজা কৰিছ, সেইটো মেইন কথাটো ভাল আছে। আৰু এই বাকী সেই 5 মিনিট টিকাটো দি পিনি যে তহঁতি চেলফিয়ে লৈছ নে ফটোৱে মাৰিছ, টিকা ঘূৰাই নাচি পিনি কি দেখাই থাক, এইবোৰ বন্ধ হ'ব। এইবোৰ যে এই পূজা মণ্ডপত নচলিব, এইবোৰ চব বন্ধ কৰি দিয়া হ'ব। আৰু তহঁতৰ সেই গোটেইকেইটাকে কৈছোঁ, মই সভাপতি হিচাপে সেই যে ফটো মাৰিবলৈ এনেকৈ বন্ধ কৰা হ'ব, যে দেৱীৰ পিনে টিকাটো ঘূৰাই পিনি ফটো মৰা, চেলফি বনোৱা এইবোৰ টোটেলি বন্ধ। না বোৱাৰী জীয়ৰী চবকে বন্ধ কৰি দিয়া হৈছে। এই ডেকা চব বুঢ়া চবকে কৈ দিছোঁ, আমাৰ কমিটিকো কৈ দিছোঁ, যাতে দেৱীৰ পিনে টিকা ঘূৰাই পিনি কোনো ফটো আৰু চেলফি নবনায়। এই নিয়মটো হ'লে চবেই ভালকৈ মানিব লাগিব, আৰু আমাৰ এই কমিটিও মানি ল'ব লাগিব। এইটোকে কৈ আজি মিটিংখন সমাপ্ত কৰিলোঁ। আৰু আপোনালোকৰ কথাটো ভালদৰে যদি বুজি পাইছে, কথাটোত মন কাম দিব, আমাৰ নিয়মবোৰ আপোনালোকে মানি চলিব। আজিলৈ বাই বাই। আৰু আপোনালোকে চাই থকা আমাৰ ইউটিউব ফেমিলি সকলোকে কৈছোঁ, এই মোৰ চেনেলটো আপোনালোকে যদি চাই ভাল পাইছে, সকলোৱে কমেণ্ট, লাইক, শ্বেয়াৰ চবে কৰি দিব, ছাবস্ক্ৰাইবো কৰি দিব। আপোনালোকক এইটোকে কৈ আমাৰ পূজাৰ এই মিটিংখন সামৰণি মাৰিলোঁ। ধন্যবাদ।